আছে কাম নাইকিয়া এনে খানা খাব যাব নোৱাৰে এফালে গাহৰি গাড়ী আছে আমি এতিয়া এনে পাক এটা যাম বাই বাই চেফ জাৰ্নি এটা হাৱাটো সোমালে মাতটো নোলাবই লগে ধৰিলে মোবাইলটো হয় নাই নাহোৱা Hello, welcome back to my YouTube channel. So, I'm going to video. I'm going to say Dukhia boy. যদি Facebook চাই আছে পেজটো ফলো কৰিব একেবাৰে নাপাৰিব যদি ইউটিউব চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাৰিব তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতু জানিছে আজি নতুন বছৰ নহয় জানো 1 জানুৱাৰী যিহেতু সেইবাবে নতুন বছৰ অলপ পইচা জনাবলৈ পাহাৰলৈ যাম বুলি ওলাইছোঁ আৰু পাহাৰটো মোবাইলটো দেখাই আছে এতিয়া ৰাস্তা ভিউটো চাই থাকক চিনেমেটিক লগত ঘৰৰ পৰা ওলাই আমি দেউৰিগা পালোঁ দেউৰিগা পাৰ হৈ বৰবাম তাতে গ'লে সজোৱা তাতে পাৰ্টি হ'ব নাযায় চাগে চিন্তা কৰি ৰৈ আছে আগতে এটা ভিডিঅ' বনাইছিলোঁ আৰু জয়ম্পুৰ এতিয়া নেক্সট এইটো ভিডিঅ' হ'বলৈ গৈ আছে আগতে যিহেতু এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাইছে নাই এটা চাইছে যদি কমেণ্ট বক্সত আপোনালোকে আৰু এতিয়া বৰবাম পালোঁ লগ কৰিব লাগিব যিহেতু ফিউল নাই ফিউল লৈছিলোঁ ভণ্টি এশ টকা দিয়ক তেল বহাই যিহেতু উলিয়াই ল'লোঁ 100 ভৰাই ল'লোঁ 100 ভৰাতে একাত ভৰাই গ'লোঁ আৰু এতিয়া কৈ থাকোঁ জয়ন্তলৈ বুলি মানে পাহাৰলৈ বুলি আৰু পাহাৰৰ ভিতৰত চাইছে ৰাস্তাটো যিহেতু ভাল সেইটো কাৰণে আপোনালোকে অলপ মানে অলপ দেখাই দিছোঁ মানে ৰাস্তাটো যিহেতু ভাল পালে আগৰ ভিতৰত দেখিছিলে ৰাস্তাটো কেনেকুৱা মানে পাত আছিলে ধৰি লওক আগৰ ৰাস্তাটোৰ বিষয়েতো কথাটো ক'বই নালাগে সেইটো কাৰণে এইটো ৰাস্তা অলপ ভালকৈ মানে আপোনালোকে দেখাই দিছোঁ আৰু তাত গৈ কি হয় মানে মানুহ দেখা আছে মানে জেগাটো কেনেকুৱা মানে হয় মানে আৰু মানুহ কেনেকুৱা হয় মানে পাৰ্টি খাবলৈ নেক্সট লেভেলৰ মানে সেইটো দেখাবলৈ গৈ আছে মানে আপোনালোকে ৰামপুৰ কাকতি ৰৈ আছে কনলকৰ ৰৈ আছে আৰু এটা আহিব আছে বোলে আৰু ময়ো ৰৈ আছোঁ বোলে মানুহ চানুহ নাই জয়ম্পুৰ খালী মানে তাত গৈ ডবল মানুহ হ'ব লাভন্দিসকলে গৈ আছে জয়ম্পুৰ টাউন আৰু এতিয়া আমি গৈ আছোঁ আৰু প্লেচ পাই গ'লোঁ চাওক পিকনিক প্লেচ ৰিয়েল ফেলি মানুহ চাওক আল্টিমেট এতিয়া বেগ কেমেৰা কৰি দেখাই চাই লওঁ আল্টিমেট ভিউ গাড়ী দেখো গাড়ী কিমান লাইন লাগি আছে আগতে নেক্সট আমি অলপ আগলৈ গৈ
সেইফালে পুৰা গাহৰি চালনি দি আছে মজা পুৰা পিকনিক পাৰ্টি চাওক ভিউটো চাওক নিয়মবোৰ কৰি আছে মানে এতিয়া গেংষ্টাৰ কেইটা খাই আছে এটাকে লগ পাই গ'লো আৰু আমাৰ চুকমান কেইটাক লগ ধৰি আমি তিনিটাহে আনিছিলোঁ এইটো আকৌ অকণি কেলা ফোন কৰিলোঁ আছোঁ বুলি আৰু গৈ ইমানকৈ ফোন মাৰি আছোঁ কেলা ফোন মাৰি আছোঁ পাৰ্টি যাবলৈ হ'লে খানা চানা খাই কেইটা মজাকৈ আৰু আমিও যাম আৰু বেছি দেৰি নকৰোঁ ৰাতি হ'ব যিহেতু বেলি বড়ো অৱস্থা এনজয় কৰিলোঁ 1 জানুৱাৰী বুলি আৰু এয়াই অলপ খাই বৈ এতিয়া যাবলৈ ওলালোঁ চাইডে বন্ধুসকলে ওলালে যাবলৈ বিন্দাছ এতিয়া ভাত খোৱা দি দেখিছে নাই এতিয়া 4-5-6জন মানে আহিছিলোঁ এনেকৈ যাওঁগৈ আৰু বিহুটো চাওঁ মোৰ বহুত দেৰি হ'ল আৰু বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা লাগিলে যাব নাপাৰোঁ আৰু এটা ইণ্টাৰনেট ভিডিঅ' একো নহয় ফূৰ্তি এটা কৰিবলৈ আহিছিলোঁ যিহেতু আৰু ভিডিঅ' এটা বনাই দিলোঁ তুমি লৈ গৈ থাকা যোৱা অকণমান সেইবিলাক দিয়া নহ'লে মই গৈ আছোঁ তোমালোকৰ বাহিৰত চলো বলো সকলোৱে যাবলৈ ওলালোঁ আৰু দেখিছে নিয়ম হৈছে একদম মানে কুমলী পৰিৱেশ ষ্টাৰ্ট হৈ গ'ল বেছি দেৰিলৈকে থাকিলে ভাল নহয় যিহেতু জেকেট চেকেট অনা নাই যিহেতু কিন্তু আল্টিমেট মানুহ দেখিছে পুৰা চাইডে মানুহ মানে এতিয়া যাওঁগৈ আৰু ঘৰলৈ গ'লে মানুহৰ ভিৰ দেখিলে পাগল হৈ যাব মানে মানুহ চাওক কেৱল মানুহ পাৰ্টি যিহেতু 1 জানুৱাৰী